Hi guys, welcome to back my Teak and New Vlogs YouTube channel. আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বজাৰৰ পৰা আহি আছিলোঁ। বজাৰৰ পৰা আহি থাকোঁতে হঠাৎ এটা এক্সিডেণ্ট দেখা পালোঁ আৰু সেই এক্সিডেণ্ট ভিডিঅ' বনালোঁ। গতিকে সেইটোকে আগবঢ়াইছোঁ। এই গাড়ী জ্বলি যাবলৈ ভয় আছে দেই। এই দেখি না কেনে ধোঁৱা ওলাই আছে। গতিকে চাহ কৰক ভালকৈ। অ'কে। পানী নহয়, তেল হয়। তেল নহয়, মোবিল হয়। মোবিল হয়, সেইটোৱে। মোবিল হয়, মোবিল। এই মোবিলটো লিক কৰি দিলে। কিবা জান দি দিওঁ। মানে সহি চলাওঁতে আছে। মই ডিউটি ভয় লাগি মই শুই আছিলোঁ। লাইনের গাড়ি হাই গাইজ, এইটো এক্সিডেণ্ট হৈছে আপোনাৰ বিশ্বনাথ জিলাৰ সাধাৰু বুঢ়াবা মন্দিৰৰ ওচৰত টেংকাৰ গাড়ী। গতিকে ড্ৰাইভাৰ ঠিকেই আছে বৰ্তমান, কিন্তু গাড়ীখন পাল্টি মাৰিলে। ড্ৰাইভাৰে কোৱা মতে ইমান এটা স্পীড নাছিলে, ষ্টাৰ্টিঙে কাম নকৰিলে আৰু ব্ৰেক ফেইল হ'ল বুলি কৈছে। এনেকুৱা মানে গাড়ী দেখিছে সিটো পাৰ আছিলে, বিশ্বনাথ চাৰিআলিৰ পৰা আহি আছিলে, কিন্তু হঠাৎ কেনেকুৱা ইটো পাৰ ড্ৰাইভাৰ নিজেই গম নাপায় বুলি তেওঁ কোৱা মতে। আৰু গাড়ীখন মানে সিটো পাৰৰ পৰা ইটো পাৰলৈ আহিলে, ষ্টাৰ্টিঙো কাম নকৰিলে, ব্ৰেকো বোলে কাম নকৰা হ'ল তেখেতে কোৱা মতে। গতিকে এইটো হৈছে সাধাৰু বুঢ়াবা মন্দিৰৰ ডাইৰেক্ট ফ্ৰণ্ট ছাইডে।